নমস্কাৰ। নমস্কাৰ। মই আজি আহি উপস্থিত হৈছোঁহি চাপৰমুখৰ বসুন্ধৰী থান। এই থানভাগত আজি যিহেতুকে ভৈম একাদশীৰ যি উৎসৱ পালন হৈছে, প্ৰত্যেক বছৰ মা বসুন্ধৰী চৰণত এই ভৈম একাদশী মেলাভাগ পতা যায় আৰু ইয়াত পূজা অৰ্চনা হয়। আৰু ইয়াত কি হয় কি নহয় সকলোখিনি মই বৃত্তান্ত আপোনালোকক ইমান ভাঙি পাতি ক'ব নোৱাৰিম, কিন্তু ইয়াত যিজন মূল পূজাৰী আছে দেৱে আপোনালোকক সুন্দৰকৈ বিস্তাৰিতভাৱে কথাখিনি ক'ব। আৰু দেও আমাৰ এয়া দেও, আপুনি মূল দেও ন এই মন্দিৰ ভাগৰ? এয়া দেও, এই পুৰোহিতজন তেখেত মূল পুৰোহিত ইয়াৰ এই মন্দিৰৰ। আৰু এই মন্দিৰৰ বিষয়ে আচলতে এই মন্দিৰ আমাৰ চাপৰমুখৰ পাহাৰত একদম ইয়াত আমাৰ নগাঁও ডিষ্ট্ৰিক্টে পৰিব, নগাঁও ডিষ্ট্ৰিক্টতে কাৰ্বি আংলঙৰ গা কাষৰীয়া অঞ্চল, যি অঞ্চলত এটা সময়ত মানুহৰ সমাগম একেবাৰে নাছিলে। ইয়াত হাতীৰ তাণ্ডৱ চলিছিল এটা সময়ত। ক'বলৈ গ'লে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আৰু ইয়াত যাতায়াত পথটো তেনেকৈ নাছিলে। আৰু আমি আহিছিলোঁ নাৱেৰে। এইফালে আহি পেলাই এইখিনিতে নাও বান্ধি পেলাই আমি ইয়াত আহি পেলাই মাৰ চৰণত শৰাই আগবঢ়াইছিলোঁ। আৰু তেনেকৈ ইয়াত খিচিৰি ভোগ বনাই খাব পাৰি, ভাতো ৰান্ধি খাব পাৰি, জেগা আছে, বহুত জেগা আছে। আৰু তেনেকৈ মানে আমাৰ এই যি বসুন্ধৰী থানৰ বিষয়ে লাহে লাহে সকলোৱে গম পাবলৈ ল'লে। আৰু এতিয়া এই মুহূৰ্তত এতিয়াৰ সময়ত জনসমুদ্ৰ হৈছে। আৰু আজি যিহেতুকে বছৰত এটা দিন ভৈম একাদশী উৎসৱ পালন কৰা হয়। আৰু এই উৎসৱত কি আৰু ইয়াৰ মাহাত্য, এই মন্দিৰৰ মাহাত্য কি অকণমান দেও আপুনি বিস্তাৰিতভাৱে ক'ব। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু মোৰ ভিউৱাৰ্ছসকলক জনাবলৈ চেষ্টা কৰিম। দেও নমস্কাৰ। নমস্কাৰ। মই আজি যিহেতুকে মা বসুন্ধৰী থানলৈ আহিছোঁ, আৰু আহি মই ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত যি সুন্দৰ এক আয়োজন হৈছে, প্ৰতি বছৰে গম পাওঁ ভৈম একাদশী মেলা হয় আৰু ইয়াত ভক্তৰ সমাগম হয়। আৰু ইয়াত যিহেতুকে মা ইয়াত বিৰাজমান, বহুতে এতিয়া আগততো জনাই নাছিলে, এতিয়া বহুত লক্ষ মানুহে জনা হৈছে। আৰু ইয়াৰ কি মাহাত্য, মাৰ কি মাহাত্য আৰু মন্দিৰৰ কি মাহাত্য, এইখিনি আপুনি অকণ বিস্তাৰিতভাৱে ক'ব বুলি আশা ৰাখিলোঁ। দেও আপুনি এই মন্দিৰভাগ কেতিয়া কেনেকৈ স্থাপন হৈছিলে? হয়, নমস্কাৰ। পুনতে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে বসুন্ধৰী থানৰ হৈ বৰ চমু বিৱৰণীকে আপোনাক মই জনাব বিচাৰিছোঁ। ঐতিহ্যমণ্ডিত বসুন্ধৰী মা থান নামাকৰণেই প্ৰচাৰিত। আমি জানিছিলোঁ বা বুৰঞ্জীটো পাইছিলোঁ 1886 খ্ৰীষ্টাব্দত জয়ন্ত ৰজাৰ দিনৰ আৰিমত্ৰ ৰজাৰ পুত্ৰ জোঙাল বলহুৱে এই বসুন্ধৰী মা থানত পূজা পাতল কৰাৰ আজিও প্ৰমাণ। ইয়াৰ পিছতেই তেওঁ ইয়াত পূজা পাতল কৰি ৰহা নিকটৱৰ্তী ঠাইত জোঙাল বলহু নামাকৰণৰ জোঙাল বলহু গড় স্থাপিত কৰিছিল বুলিও জনাজাত। এই বসুন্ধৰী মা থান সেই যুগত এটা বসুন্ধৰী পাহাৰৰ নামাকৰণত অৱস্থিত। ইয়াত বহু জীৱ জন্তুৱে বসবাস কৰিছিল। ইয়াৰ পিছতেই সেই দিনতেই তেতিয়াৰ ইংৰাজ দিনত অৰ্থাৎ ব্ৰিটিছৰ দিনতে তেওঁলোকে এই বসুন্ধৰী পাহাৰত চিকাৰ কৰিবলৈ আহে। চিকাৰ কৰি হঠাতে এদিন মাক দেখা পালে। মাক দেখা পাই এজনে ঠাইতেই মানে বন্দুকৰ আৱাজ কৰিলে, গুলী চালনা কৰিলে। আজিও বসুন্ধৰী মাৰ সোঁহাতৰ নাকটো অলপ থেতেলা খোৱা হৈ থাকিল। আৰু তেওঁ বহুদিন লগতেই মানে জীয়াই থাকিব নোৱাৰিলে। আৰু ইয়াৰ পৰা গৈ আমাৰ কপিলীৰ সন্মুখতেই বোলে তেওঁ মানে মৃত্যু বৰণ কৰি লৈছিল। এই থানখনত বৰ্তমান যিজনে গুলী চালনা কৰিছিলে তেখেতে বেছিদিন জীয়াই থাকিব নোৱাৰিলে, তেখেতে কপিলীৰ একদম কাষতে মৃত্যুবৰণ কৰিলে। আচ্ছা আচ্ছা। হয়, এই থানখনত চাৰিজনেই, প্ৰথম হ'ল প্ৰাধান্য আমাৰ বসুন্ধৰী মা,
আৰু শিৱ পিতা, গণেশ পিতা, লগতে সৌৰগৌৰী, এই বসুন্ধৰী মাৰ আজি এই পৰ্বটোত কিছু লোকে কয় যে ভীম একাদশী। আচলতে ভীম একাদশী নহয়, ভীমে ইয়াত একাদশী পালন কৰা নাই। ভৈম একাদশী অৰ্থাৎ ভূমি, এই ভূমি নামাকৰণত, বসুন্ধৰা নামাকৰণত আজি এই মাঘীৰ পূৰ্ণিমাৰ একাদশীৰ দিনাখন তেওঁ এটা বৃহৎ পৰ্ব এটা হয়। মানে এনেকৈ আমি ক'ব পাৰোঁ নেকি যে পূজাৰ মাধ্যমেৰে মাক জাগ্ৰত কৰা হয়? এনেকৈ ক'ব পাৰি নেকি যে আজিৰ দিনটোত মাক জাগ্ৰত কৰা হয়? তেনেকৈ একেষাৰ ক'ব পাৰি, মা জাগ্ৰত, কিন্তু আজিৰ দিনটোত এই একাদশী ব্ৰতত মাক জাগ্ৰত কৰা হয় বুলি পূজা প্ৰথাৰে। আৰু ইয়াত মই শুনিছোঁ গণেশজনা নিজে নিজে শিলতে আৱিৰ্ভাৱ হোৱা বুলি, সেইটো সত্য কথা নেকি বাৰু? হয়, সত্য। গণেশজনা নিজে নিজে আৱিৰ্ভাৱ হৈছে। আৰু ইয়াত মোমাই ভাগিন বুলি শিল দুভাগো আছে বুলি আমি সৰুৰে পৰা শুনি আহিছোঁ। আচ্ছা, ইয়াত আহিলে আপুনি আপোনাৰ দৃষ্টিভংগীত কওক যে ভক্তসকল আহিলে ইয়াত কেনেধৰণৰ মনোবাঞ্ছনা পূৰ্ণ হয়, কিমানখিনি? এতিয়া আজি এই দিনটোত নগাঁও জিলাৰ চহৰী মৌজাৰ অন্তৰ্গত তথা জৰাবাৰী মৌজালৈকে বিভিন্ন জনজাতি দৰ্শনাৰ্থী আহি এই দিনটোত অৰ্থাৎ এই পৰ্বটোত এগছি বন্তি জ্বলাই বিশ্বৰ শান্তি, অঞ্চলৰ শান্তি, গাঁৱৰ শান্তি, লগতে নিজৰ পৰিয়ালবৰ্গৰ পুত্ৰ পুত্ৰাদিলৈকে শান্তি কামনা ৰাখি এগছি বন্তি জ্বলাই শৰাই ভাগো আগবঢ়ায়। হয়, লগতে কিছুসকলে এখন শৰাই আনে, শৰাই আগবঢ়ায়। আৰু ইয়াৰ পিছতে ধৰক মাৰ নামাকৰণত তেওঁ যি মানস, যেনে ধৰক 10 বছৰ বা 15 বছৰ 18 বছৰলৈকে সতি সন্তান নোহোৱা। আচ্ছা, ইয়াৰ পিছতে কোনোবা ইয়াত শৰাই আগবঢ়াই বা চাকি বন্তি দিও তেখেতসকলে সন্তান লাভ কৰিছে। সকলোৰে মানে বহুতৰে মনোবাঞ্ছনা পূৰ্ণ হয়। আচলতে কি হয়, ভগৱানৰ চৰণত এভাগ শিলকো যদি আমি খুব শ্ৰদ্ধাৰে খুব অন্তৰৰ পৰা পূজা পাতল কৰোঁ, তেতিয়া তাৰ পৰাও কিবা জবাব আহে, হয়নে নহয়? তাৰ পৰাও আশীৰ্বাদ আহে বুলি আমি জানো। আৰু দেও ইমানখিনি সময় আজিৰ দিনটোৰ এই ব্যস্ততাপূৰ্ণ মাজত মই দিনৰ ভাগত আহিব পৰা নাই, যিহেতুকে মোৰ মা নিজৰ জন্মদাত্ৰী মা অসুস্থ হৈ আছিলে। তেখেতৰ শুশ্ৰূষা কৰোঁতে মই সময় নাপালোঁ। আৰু এতিয়াই মই এই সন্ধিয়া সময়ত মাৰ চৰণলৈ আহিছোঁ, আহি সেৱা এভাগ জনাইছোঁ আৰু আপোনাৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিলোঁ। আপুনি এনেকৈয়ে মাৰ সেৱা শুশ্ৰূষা কৰি থাকক আৰু এই মন্দিৰত আপুনি দীৰ্ঘায়ু হৈ থাকক, সুস্বাস্থ্যৰ অধিকাৰী হওক, তাকে কামনা কৰিছোঁ। ভক্তৰ মনোবাঞ্ছনা এনেকৈ পূৰ্ণ হৈ গৈ থাকক, ইয়াত এনেকৈ জনসমুদ্ৰ বৈ থাকক, তাকে কামনা কৰি দেও আপোনাৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। আপোনাৰ পৰা দুআষাৰ ল'বলৈ চেষ্টা কৰিছোঁ। এই যে মন্দিৰ ভাগ, আমি যেতিয়া সৰুতে যেতিয়া আহিছিলোঁ তেতিয়া মন্দিৰ ভাগ ইমান উন্নত মানৰ নাছিলে। মানে এই মূল মন্দিৰ ভাগ আছিলে। আৰু বাকী ধৰক ইয়াত যি পানীৰ ব্যৱস্থা হওক বা ভক্তৰ কাৰণে লেট্ৰিন বাথৰুমৰ ব্যৱস্থা, বিভিন্ন ধৰণৰ ব্যৱস্থা যি হৈছে এতিয়া নতুন, মই আহি পেলাই দেখিলোঁ উন্নত মানৰ ব্যৱস্থা হৈছে। এইখিনি আঁৰত থকা ব্যক্তিসকল আমাৰ মানে অকল অসমীয়া মানুহে জড়িত হৈ আছে নেকি? হয়, মই প্ৰথমে নমস্কাৰ জনাইছোঁ। নিশ্চয়। ঐতিহ্যমণ্ডিত এই বসুন্ধৰী আখ্যানখনি যদিও 1826 চনৰ কথা কৈছে, তেতিয়া আছিলে ঘন অৰণ্যৰ মাজত। আৰু সেইখিনি সময়ত আমাৰ নিকটৱৰ্তী অঞ্চলসমূহত পাম খাবলৈহে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছিলে। আৰু সেই স্থানীয় লোকসকলে হাবি জংঘল কাটি মন্দিৰ ভাগলৈ আগুৱাই আহিছিলে। আৰু এই মন্দিৰ ভাগলৈ আমাৰ হিন্দুৰ, আপুনি ট্ৰাইবেলে কওক, বিহাৰীয়ে কওক, মাৰোৱাৰীয়ে কওক, বিভিন্ন হিন্দু মাৰ্গৰ সকলো লোকৰে ইয়াত মাৰ তাত অৱদান আছে। তাৰ প্ৰমাণস্বৰূপে মোৰ মন্দিৰ ভাগৰ প্ৰথমটোৱে বনাই দিছে চাপৰমুখৰ মাৰোৱাৰী সমাজে। আচ্ছা। আৰু আপোনাক দেখুৱাই পাইছোঁ শিৱ মন্দিৰ মাৰোৱাৰী সমাজে বনাই দিছে। আচ্ছা। গণেশ মন্দিৰ যদি কওঁ মাৰোৱাৰী সমাজে বনাই দিছে। নিশ্চয়। তাৰ বাকীখিনি আমাৰ সমিতিৰো অৱদান আছে। ইয়াৰ লগতে প্ৰত্নতত্ত্ব বিভাগে সম্পূৰ্ণ বাউণ্ডৰীটো বনাই দিয়াৰ উপৰিও এই পদপথ, এই সভাগৃহ, এটা কাৰ্যালয় তেখেতলোকে নিৰ্মাণ কৰি দিছে। ইয়াৰ উপৰি আমাৰ ইয়াতে যিবোৰ দেখিছে আপুনি, এই আমাৰ কৃষ্টি বিকাশ কেন্দ্ৰটোত
আমাৰ সন্মানীয় পীযুষ হাজৰিকা মন্ত্ৰী মহোদয়েও 1 লাখ টকা অৱদান আগবঢ়াইছিলে। সাংসদ নগাঁও জিলা নগাঁও লোকসভা সমষ্টিৰ ৰাজেন গোহাঁইদেৱেও 6 লাখ টকা আগবঢ়াইছিলে। তাৰমানে বিধায়ক পুঁজিৰ পৰাও যথেষ্টখিনি আপোনালোকে অৱদান মানে তেখেতসকলৰ অৱদান আছে। ইয়াৰোপৰি বৰ্তমানৰ প্ৰাক্তন বিধায়ক আমাৰ গুণেশ্বৰ দাসদেৱেও এই যে গাৰ কাষেদি যিখন ৱাল গুচি গৈছে সেইখন তেখেতে নিৰ্মাণ কৰি দিছিলে। বৰ্তমানৰ বিধায়ক মহোদয়ে এটা পানীৰ আঁচনি জেজেম দিয়াৰ উপৰিও এটা বিবাহ ভৱনৰ বাবে তেখেতে আবণ্টন দিছে। ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে। আপোনাৰ শৌচালয় দিছে বিভাগে। এনেধৰণে আমালৈ উন্নয়ন হৈ গৈ আছে, যথেষ্টখিনি হাত আগবঢ়াইছে। সেয়ে আমি ভাবোঁ চৰকাৰে ইয়াতে বহুত কৰিবলগীয়া আছে, আমিও বহুত কৰিব লগা আছে। গতিকে এই মাক দৰ্শন কৰিবলৈ অকল অসমৰে নহয়, অসমৰ ভাৰতবৰ্ষৰ পৰা সকলো আহক বা আমাৰ অসমৰ ৰাইজ ওতপ্ৰোতভাৱে জড়িত হওক। মা আৰু সুন্দৰকৈ আৰু জিলিকি উঠক, লৈ নিজৰ মনৰ বাসনা পূৰ্ণ কৰক বুলি মই সকলোৰে ওচৰতে প্ৰণিপাত জনাইছোঁ। অশেষ ধন্যবাদ, অশেষ ধন্যবাদ। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত যি জুনিপীঠ আপোনালোকে দেখা পাইছে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আচলতে মা বসুন্ধৰী আই, মা কামাখ্যা একেজনাই। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কিন্তু এই জুনিপীঠ ভাগ আমি একেবাৰে দেখা পোৱা নাছিলোঁ। এয়া লাহে লাহে ইয়াত শিলত আকৃতি লৈছে। এয়া জুনিপীঠ ভাগ আপোনালোকে দেখিবলৈ পাইছে। ভগৱান যদি পৃথিৱীত নাথাকিলেহেঁতেন তেতিয়াহ'লে এনেধৰণৰ দৃশ্যবোৰ আমি চাবলৈ নাপালোঁহেঁতেন। আৰু ইয়াৰ যি সুন্দৰ পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি যিমান ভগৱানক শ্ৰদ্ধা কৰিম বা ভক্তি কৰিম, আমাৰ মাজলৈ ভগৱান আৰু বিৰাজমান হ'ব বুলি আমি আশা কৰোঁ। আমি সনাতন ধৰ্মসকলে সকলো সময়ত শ্ৰদ্ধা ভক্তিৰে ভগৱানক আৰাধনা কৰিবই লাগিব। ধন্যবাদ। সুন্দৰ আপোনালোকৰ একদম আজিৰ যি সকলোৱে হিচাপ কিতাপ কৰি আছে, আজিৰ যি দান বৰঙণি। আচ্ছা আচ্ছা আচ্ছা, নিশ্চয় গোটেই কেইটা দিন পূজাৰী দায়িত্বত ল'ম বুলি সুদূৰ আমচৈৰ পৰা আহি কষ্ট স্বীকাৰ কৰি আছে। বন্ধু হয় হয়। আমি আচলতে কি হয়, ভগৱানৰ চৰণত কিবা এটা কৰিলে আমি আধ্যাত্মিকভাৱে যেতিয়া ভগৱানক অৰ্পণ কৰোঁ নিজকে, তেতিয়া আমাৰ আৰু আচলতে কি হয়, আমি সুস্বাস্থ্যৰ অধিকাৰী হওঁ, আমি দীৰ্ঘায়ু হওঁ, আমি আৰু মানে কি আমাৰ জীয়াই থকাৰ যিটো মনৰ আনন্দ হয় হয় আৰু বেছিকৈ মানে শক্তিশালী হৈ যায়, মনোবলটো বাঢ়ি যায়। সেয়েহে আপোনালোকক ভগৱানে ভালে ৰাখক, আপোনালোক সুস্থ থাকক, তাকে কামনা কৰিছোঁ। আজি বৰঙণিসমূহ তেখেতসকলে এনেকৈ হিচাপ কিতাপ কৰি আছে, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মই মন্দিৰ ভাগত সেৱা কৰি ওলাই আহিলোঁ। আপোনালোকক মন্দিৰ ভাগ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শিলত খোদিত এয়া মন্দিৰ আপোনালোকক দেখুৱাইছোঁ। ইয়াত মা বসুন্ধৰী আই বিৰাজমান হৈ আছে। ইয়াত প্ৰতিজনা ভগৱানেই কিন্তু শিলত নিজে নিজে আৱিৰ্ভাৱ হৈছে। ইয়াত কোনো ধৰণৰ একো মানে শিল কাটি বনোৱা বুলি ক'ব নোৱাৰি। এয়া অতীজৰ পৰা আমি দেখি আহিছোঁ যে শিলতেই বাবা গণপতি, মা বসুন্ধৰী আই এনেকৈ বিৰাজমান হৈছে। মই আপোনালোকক ইয়াৰ পৰিৱেশবোৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে নিজৰ ভাগে ভাগে সাধন ভজন কৰি আছে। এইফালে বাবাজনা বহি আছে, এইফালে আই এগৰাকীও আছে। মই ইয়াত যি গণপতিজনা আছে, মই সেই গণপতিজনাকো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। দিনৰ ভাগত যথেষ্ট মানুহ হৈছিলে আৰু অহাকালি দেওবাৰ যিহেতুকে, দেওবাৰে ইয়াত সাংঘাতিক ডাঙৰ মেলা আছে। আৰু আজি যিহেতুকে ভৈময় একাদশী, সেই একাদশীৰ দিনা মানুহ অলপ বেছি হয়। যিসকলে আধ্যাত্মিকভাৱেৰে মাৰ ওচৰলৈ আহে, মাক শৰাই এভাগ দিয়ে, পূজা অৰ্চনা কৰে, তেখেতসকলে কিন্তু আজিৰ দিনটোতে আহে। আৰু অহাকালি এক মনোৰঞ্জনৰ কাৰণে আহে বুলিও ক'ব পাৰি। আৰু তাতে আকৌ কালি দেওবাৰ যিহেতুকে, দেওবাৰে ছুটিৰ দিন, যথেষ্ট সমাগম হ'ব। যদি পাৰোঁ মই আহিবলৈ চেষ্টা কৰিম, আৰু যদি নোৱাৰোঁ, যিহেতুকে মোৰ মা অসুস্থ হৈ আছে, তেখেতক এৰি থৈ অহাটো অকণমান অসুবিধাই। ওচৰৰ ঘৰৰ দুই এজনক
ৰখিয়া থৈ আহিছোঁ যে আজি এই দিনটোতো আকৌ অহা বছৰহে আহিব, অহা বছৰ বা কি পৰিৱেশত মই থাকোঁ আপোনালোকক সেইকাৰণে এই ভিডিঅ'টো দেখাবলৈ বা এই ভিডিঅ'টো মই প্ৰস্তুত কৰাৰ কাৰণেই সেইটো। আপোনালোকো আহিব দেই, এয়া যে মা বসুন্ধৰী আই, মা কামাখ্যা সকলো একে জনায়। আহিবচোন, আহিলে পৰিৱেশটো অকণমান চাবলৈ পাব আৰু ইয়াৰ যি আধ্যাত্মিক যি মানে ঐতিহাসিক মন্দিৰ আচলতে বসুন্ধৰী আই থান, ইয়াত আহিলে সকলো কিছু ভক্তৰ মনোবাঞ্ছনা পূৰ্ণ হৈছে। আপোনালোকে আহি চাবচোন, আপোনালোকৰো মনোবাঞ্ছনা পূৰ্ণ হ'ব। আৰু পাবৰ কাৰণে নহয়, আচলতে ভগৱানৰ চৰণত সদায় নিজক ভালে থাকোঁ, পৃথিৱী শান্তি থাকক, বিশ্ব শান্তি থাকক, সেই আশাৰে আহিব লাগে। সকলো সময়ত পাবলৈকে নহয়, ভগৱানৰ চৰণত কেতিয়াবা আহিব লাগে। যিহেতুকে আমাক ভগৱানে পৃথিৱীলৈ পঠিয়াইছে, আমিও ভগৱানক বিচাৰি বিচাৰি পাহাৰে পৰ্বতে যাবই লাগিব। আহক এতিয়া আমি অলপ মেলাৰ পৰিৱেশটো চাওঁ। য'তে যি হওক মেলা একদম 1 নম্বৰ। মেলালৈ সোমাই আহিলোঁ। এই মেলা আপোনালোকে চবতে পাব, য'তেই মেলা বুলি শুনিব আৰু এই মেলা 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 কাপোৰৰ মেলা, গহনাৰ মেলা, তাৰপিছত খোৱাৰ মেলা। য'তে যাব মেলা পাবই আৰু। আৰু এয়া মোৰ ভাইটি, মোৰ সৰু ভাইটি, মোৰ টিকলা পোৱালি ভাইটি এইটো। আৰু এইফালে আমি মেলা চাবলৈ আহিছোঁ। মেলাত আহি বৰ ভাল লাগিছে। প্ৰথম আমি মন্দিৰলৈ গ'লোঁ, মন্দিৰৰ যিটো পৰিৱেশ সেইটো আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছতে মই আহিলোঁ অকণমান মেলালৈ। মেলানো কি মেলা হৈছে চাওঁচোন বুলি মেলালৈ সোমাই আহিলোঁ। বৃহৎ ডাঙৰ মেলা হৈছে আৰু ভাল লাগে অকণমান, কাৰণ প্ৰত্যেকে যেতিয়া কিবা উৎসৱলৈ যায় বা কিবা মেলালৈ যায়, যিহেতুকে ভ্ৰম্য একাদশী মেলা, আৰু মেলা বুলি ক'লে এই যি মীনা বজাৰ, এই বজাৰ থাকিবই। ভালো লাগে, খোৱা বস্তু বিক্ৰী হয় ইয়াত। তাৰপিছতে গহনা, কাপোৰ কানি, বিভিন্ন ধৰণৰ যি ঘৰত লাগতিয়াল সামগ্ৰীসমূহ, সেইসমূহ ইয়াতে পোৱা যায়। এই মেলাবোৰত পোৱা যায় সৰু সৰু বস্তুৰ কাৰণে মানুহে আৰু ভালো পায়। ক'ৰবাত ফুৰিবলৈ ওলাই আহিলে যেতিয়া কিবা এটা বস্তু লৈ ঘৰলৈ যোৱা যায়, বাচ্ছাৰ খেলা ধূলাৰ বস্তুৱেই হওক, ঘৰৰ সৰু সুৰা সামগ্ৰীয়েই হওক, কাপোৰ কানিয়েই হওক, যাৰ যেনেকৈ মন যায় তেনেকৈ যদি 2-এটা বস্তু লৈ পেলাই ঘৰলৈ যাবলৈ পোৱা যায়, অলপ ফূৰ্তি লাগে, সেইটোৱেই কথা। অন্য কি আৰু কিনেই থকা যায়, মানুহক যেতিয়া যি প্ৰয়োজন হয় সকলো বস্তুৱে মানুহে কিনিয়ে থাকে। তথাপিতো মেলাত আহি মেলাৰ পৰা কিবা এটা লৈ যোৱাৰ আমেজেই বেলেগ। আপোনালোকক অকণমান মেলাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ ভিডিঅ'ৰ মাধ্যমেৰে। আপোনালোকে অকণমান ইয়াৰ মেলাৰ পৰিৱেশটো অকণমান চাওক। মেলা 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 চাই থাকক, মেলা হৰেক মালৰ মেলা। ইয়াৰ পৰিৱেশ দেখুৱালোঁ আপোনালোকক, দেশসকলৰ লগত কথা পাতিলোঁ, সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ যি মেলা হৈছে, যি মীনা বজাৰ হৈছে, সেয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সকলোখিনি দেখুৱাই এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ। তাকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি আকৌ এটি নতুন ভিডিঅ' লৈ অহাৰ আশাৰে বাবলি, আপোনালোকৰ বাবলি। বাই বাই।